কিবা এটা কৈ দিয়া আকৌ এবাৰ কথা এটা কৈ দিয়া আকৌ আজি পাপা দেখা দিয়া কাম অকল ময়ে নহয় মানুহজনে নহয় ল'ৰাও আজি পুৰা কামত লাগি গৈছে এয়া বেটা কৈছা জুই পুৰা দেখিছে ডাঙৰ কলগছৰ সেই কলগছজোপা ডাঙৰ হেৰি এটা আছিলে পৰুৱা কলা পৰুৱা বাঁহ এটা আছিলে দেচলাটো কি কৰিলা বাঁহটো জ্বলাই দিলে দেউতাকে তাৰ এতিয়া সি পুৰা কত কিমান শুকান পাত আছে পাতবোৰ আনি আনি সিও পুৰা জ্বলাইছে কাম লাগি গৈছে দুনিটাও কামত ব্যস্ত এয়া চাফা হৈছেগে আৰু অকমান ভালকে খোজকাঢ়া আকৌ তুমি চেণ্ডেলটো পিন্ধি আহা যোৱা বেটা হ'ব আকৌ কৰিব নালাগে যদি আপোনালোকে আমাৰ চেনেলটো ভাল লাগিছে বা আমাৰ ভিডিঅ'বিলাক ভাল পাইছে তেনেহলে প্লিজ লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব কিবা যদি ভুল হয় শুধৰাই দিব ইমানে কলো আজি সকলোকে নমস্কাৰ দেৱলতা বলেন ব্লগলে আপোনালোক সকলোকে স্বাগতম জনাইছো দেখিছে আজি এয়া বাৰীত সোমাব ধৰিছো কেইবাদিনো ধৰি বাৰীত নাই সোমোৱা বহুত বাৰীত অকনমান কাম আছে সেইখিনি কৰি ধান দাব যাব লাগিব সেইকাৰণে বাৰীত লাগিব আহিছো বহুত জংঘল হৈ আছে ছাগলী গড়াৰৰ পিছফালে সেইকাৰণে এইখিনি চাফা কৰিম আৰু সেইফালে চাওক সৰিয়হবোৰ ওলাইছে সেউজীয়া হৈছেগে আলু পোখা ওলালে সৰিয়হ ওলাইছে সৰিয়হ দুপাত তিনিপাত হলগে এইডোখৰ বহুত হাবি হৈ আছে মানে ইয়াত এখন জিকা বাৰী হৈছিলে ইয়াত গোটেইখন জিকা চাং হৈছিলে এডোখৰ থৈছে এডোখৰ মানুহজনে ভাঙি পেলালে এতিয়া এডোখৰ বহুত ওখ বৰষুণ দিলেও এডোখৰত অকণমানো পানী জমা নহয় বেঙেনা বহুত থৈছো এবাৰ পচাবলে বেঙেনা খিনি পচাই পুলিখিনি এবাৰ ইয়াত ৰুম আৰু লগতে জলকীয়া পুলি পচাই থৈছো জলকীয়া পুলি ৰুম এই চাইডটো বিৰাট ওখ সেইকাৰণে এইটো চাইডৰ ৰুম বুলি এবাৰ ভাবিছো ধুনীয়াকে চবফালে জেওৰা ফেটিয়ে থৈছে কাৰণে এবাৰ এখনো বেঙেনা জলকীয়া বাৰী বনাম জিকা এবাৰ বেলেগ চাইডৰ ৰুম অলপ মই মাৰিছো অলপ মানুহজনে মাৰিছে দুটাই লাগি কৰি আছো কাম বহুত দাঁত হেৰি হৈ গল কি কয় বোলে কি কয় এইবিলাক ন জাপান লতা ন নে আকাশী লতা জাপানী লতা বহুত বেছি জাপানী লতা দাঁত হৈ গল সেইকাৰণে দাঁত হৈ আছে মানুহজনে অলপ টান মানে কি গাঁত এটা আছিলে টিউবৱেলৰ পানীখিনি গৈ কিনে খালত পৰাকে সেই খালটো দাঁত হৈ আছে সেইখিনি টানি দিছে মই অকণমান দেখাই দিছো আপোনালোকক আমি যিকোনো কাম মই অকলে নকৰো বা সিও অকলে নকৰে যিকোনো কামে সৰু হওক ডাঙৰ হওক দুটাই সমান কৰো কল কেজোপা ওপৰত পুৰা জাপান লতা বগাই আছে এই তামোল গছ ৰুই থোৱা আছে 3 লাইন আৰু 2 লাইন ৰুব লাগিব ইয়াত এয়া চাওকচোন কিমান বেছি দাঁত হৈ আছে এইখিনি এই সাইডটো লগতে এই ছাগলী ঘৰৰ পাছফালে এই সাইডটো হাবি হৈ আছে কিমান কাম কৰিম কাম কৰি ভাগৰুৱা হৈ যাওঁ শৰীৰটো এইফালে মোৰ লাজকুৰীয়া মানুহজনে অলপমান চাফা কৰিছে বিয়াত লাজকুৰীয়া দেই কথা উঠৰা নকয় মানুহ দেখিলে লাজ কৰে লাজুকীয়া মই খালি ভিডিঅ' বিলাক বনাও মোৰ এডিট মোক ইমান শিকাই দিছে এডিট কৰিবলে মই কিবা গণ্ডগোলহে কৰি দিও মাথো ভিডিঅ' খিনি মই বনাই দিও মানুহজনে ভিডিঅ' কেমেৰামেন মানুহজনে হয় আৰু এডিটটো মানুহজনে কৰে মই হেবিলাক অকল মই টাইটেল টেগ ডেসক্ৰিপচন মই যিখিনি লিখিব লগিয়া আছে সেইখিনি মই লিখি দিও সেইখিনি মানুহজনে কৰি দিয়ে এডিট আৰু ভিডিঅ' কেমেৰাও ধৰি দিয়ে তেওঁ চেনেলটো খুলিছিলে মানুহজনে 2 বছৰৰ আগত লকডাউনতে খুলিছিলে পথাৰখন চাই লওক পথাৰখন কিমান ধুনীয়া হৈ গল
আমি হেৰি কৰিব লাগে নহয় ভাত কেৰেলা খাং খাং দিব লাগে নহয় পাহৰি গৈছা নি কি কৰিলে চাহটা জ্বলাই দিম কুন্দুলি জোপা আছে আৰু কাটিলে মোৰ পুৰা কামত লাগি আছো এতিয়া খৰালি দিন এইখিনি চাফা হ'ব লাগে কুকুৰাখিনি হেদিনা আনিছিলো এতিয়া কণী পাৰিবলৈ হৈছে এইবিলাক চাফা কৰি নিদিলে মানে নেউলে আহি নহলে চোতাল পৰা ধৰি লৈ যাব কাষৰ হাবিবোৰ হয় এতিয়া শুকাই গৈছে নলাব নেউলৰ পৰা বৰ চিন্তা কুকুৰা পোৱালিৰ কাৰণে সেইকাৰণে চাফা কৰি দিম গোটেইখিনি কাম কৰা বেঙেনা আৰু ইয়াত জলকীয়া ৰুব লাগিব সেইকাৰণে চাফা কৰি দিয়া আছে জেগাবোৰ জলকীয়া ছিঙিতে বহুত সময় লাগে আজিলৈ হ'ব ভাগৰ লাগিছে কিমান এডোখৰ এই অকণমানি ঠাইতে কিমান বেছি হাবি ওলাইছে এফালেও হাবি গোট খোৱালো সেইফালেও এইটো চাইডে ভালেমান হাবি গোট খোৱালে আজি এডোখৰ কৰোঁ জলকীয়া আনিবলৈ খুৰী এজনী আহিছে আমাৰ খুৰী নিজৰ খুৰীক জলকীয়া ছিঙি দিব লাগে আজি ইমানখিনি কৰিলোঁ কাইলৈ সিমানখিনি কৰিম অলপ যদি আপোনালোকে আমাৰ চেনেলটো ভাল লাগিছে বা আমাৰ ভিডিঅ'বিলাক ভাল পাইছে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব কিবা যদি ভুল হয় শুধৰাই দিব ইমানে ক'লোঁ আজিলৈ হ'ব এতিয়া ধন্যবাদ